এতিয়া আমি গৈ আছো এখন ৰেষ্টুৰেণ্টলৈ য'ত মোৰ বাৰ মানে এবাৰ ছোৱালীজনীৰ মানে মেট্ৰিকৰ ৰিজাল্ট দিছে তাৰ আসাম ভেলীৰ পৰা খুব ভাল পাৰ্চেণ্টেজ পাছ কৰিছে সেইকাৰণে ঘৰৰ মানুহখিনিক লৈ এটা মানে পাৰ্টি দিছে আৰু সেই পাৰ্টিটোৰ কাৰণে গৈ আছো লাঞ্চত গৈ আছো আৰু মই তাইৰ কাৰণে এটা বুকে লৈছো এই আপোনালোকক দেখুৱাই দিছো তাই ভাল পাব বুলি আৰু এটা চকলেটৰ বক্স লৈছো পামগে আৰু এতিয়া এখন 6 মাইল ব্ৰিজ পাইছো এয়া গৈ আছো এয়া এখন তাজ বিভান্তাৰ ঠিক সন্মুখতে পৰে আমি এতিয়া ইউটাৰ্ণ লৈ পেলাই ৰখিম আৰু এখন পাই গ'লোহি ৰেষ্টুৰেণ্টখন হ'ল ডাইনৱে প্লেটছ ভাস্কৰ দা দেই এয়া মোৰ বৰ মৰমৰ দাদাটো কাজু এয়া মোৰ বা নুৰি বা এয়া জুহি এয়া নীলুফাৰ এয়া আমাৰ মেৰী বা মানে মেৰী বাৰ ছোৱালীৰে আজি পাৰ্টি ৰিজাল্টৰ পাৰ্টি সেইখিনি মই আগতে কোৱা এয়া জিয়াৰ মানে আইতাক এয়া আমাৰ বৰমা আজি আমি গোটেই ঘৰৰ মানুহখিনি গোট খাই এইয়া আমাৰ প্ৰলয় দা দেই একদম জিয়াৰ মানে নাম্বাৰ 1 হিৰো মানে হিৰো পাপা এইয়া প্ৰলয় দা এইয়া জিয়াৰ মোমায়েক মানে আজি আমি গোটেই ঘৰৰ মানুহখিনিৰ মাজত পাৰ্টি এয়া মনোজ লওঁগে এয়া জিয়াৰ বায়েক আৰু জিয়াৰ ফ্ৰেণ্ড কেইজনীক দেখুৱাই দিওঁ এয়া জিয়াৰ ফ্ৰেণ্ড গোটেই কেইজনী এয়া গোটেই কেইজনী এইয়া গোটেই কেইজনীকে দেখুৱাই দিছো এনেকৈ ছোৱালী জিয়া তাইৰে মানে ৰিজাল্টৰ আজি পাৰ্টি খাব আহিছো তাই খুব ভালকে পাছ কৰিছে খুব ভাল পাৰ্চেণ্টেজ আৰু এয়া নেনু এইটো নেনু নুৰিবাৰ ল'ৰা হয় আৰু সেয়া মনোজটো আৰু চিনি পাই এফালে প্ৰণয় দাই ৰজনীগন্ধা খাইছে দেই লাঞ্চ কৰি এতিয়া ৰজনীগন্ধা খাই আছে আৰু আমাৰ ভাস্কৰ দাক মই এবাৰ দেখুৱাই দিওঁ
এইয়া এয়া আমাৰ নুৰিবাৰ হাজবেণ্ড মানে মোৰ ভিনদেউ হয় কিন্তু মই দাদা কওঁ আৰু আমাৰ ভাস্কৰ দা এইয়া এইবোৰ আমি চব ঘৰৰ মানুহ এইখিনি আপোনালোকে আধা এদিহে দেখিছে আৰু বাকী আধাখিনি যোৰহাটত আছে হৈ গ'ল আমি পাৰ্টি চাৰ্টি খালো এতিয়া ঘৰলৈ আহি আছো আজি একেবাৰে এটা কেজুৱেল মানে ব্লগ বনালো চাই পেলাই জনাব কেনেকুৱা পালে আৰু এতিয়া লাষ্টত মই মানে এটা মিঠা পাণ কিনি আনিছো এই পাণটো দি মই এতিয়া সামৰণিটো মাৰো আৰু পাণটো মুখত সুমুৱাই এতিয়া ঘৰলৈ বুলি ওলালো ঠিক আছে তেতিয়াহ'লে আজি মই ব্লগটো এইখিনিতে সামৰিলো বাই